नावखाथियाव सानै सिखाव हमदों। सिखाव खावनायाव बाहायनाय एल्ट' गारिखौ खुद्रिखांनाय रायजो राजाफ्रा सावदों। तामुलपुर जिल्लानि गरेस्वरनि खाथियाव थानाय नावखाथा ओनसोलाव सानफा एफा सिखाव खावनाय जाथाया बांबोनो हमदों। थांनाय हरनि 9 रिंगायाव खोमसिनि खाबु लानानै नावखाथानि खाथियाव थानाय मागुरमारि गेजेर फरायसालियाव सानै सिखावा सिखाव खावनो लानाय समावनो ओनसोलनि रायजो राजाफ्रा हमनो हायो। मिन्थिनो मोननाय बादिब्ला मागुरमारि गेजेर फरायसालिनि खाथियाव AS25FC 4729 नम्बरनि एल्ट' गारिखौ लाखिना दोननायखौ नुनानै नावखाथायाव हाथाय खालामनानै गिदिंबोफिननाय ओनसोलनि माखासे सुबुंफ्रा सन्देह खालामनानै फरायसालि सिङाव संदानहोयो। फरायसालि सिङाव नायबिजिरहैनायाव मोनसे खथायाव सानै सिखावफोरा माखासे मुवा बेसादफोरखौ बस्थायाव सोबाय थानायखौ नुनो मोनो। जर'खायै फरायसालिनि दै बोखांग्रा मटर, सिरिपाल, सानजौफुनि जाग्रा आदार संनायाव बाहायनाय आइजें आइला बायदिफोरखौ बस्थायाव सोबाय थानाय समाव सानै सिखावखौ रायजो राजाफ्रा हमनो हायो। हरनि समाव गारि लानानै फरायसालियाव सिखाव खावनो फैनायखौ लानानै ओनसोलनि माखासे रायजो राजाफ्रा खुद्रिखांनानै सानै सिखावखौ मोनसे खथायाव सोना दोनो। लोगोसे सिखाव खावनायाव बाहायनाय एल्ट' गारिखौ सावनानै होयो। उनाव बे जाथायनि बागै सुवागपुर पुलिस थानायाव खौरां हरनायाव सुवागपुर आरो गरेस्वर पुलिसा जाथायथिलियाव नुजाथिहैनानै सानै सिखावखौ लाना थाङो। फरायसालिनि बिबानगिरिया फोरमायनाय बादिब्ला बेनि सिगांबो फरायसालियाव गोबां खेब सिखाव खावनाय जाथाया सोमजिबोदों। আমি তাৰমানে বজাৰ কৰি আছিলোঁ নাওকাটা চকত পৰা বেছি দূৰ নহয়, এই মাগুৰমাৰি স্কুল। আমি খবৰটো পৰা আহিলোঁ। এতিয়া গম পোৱা মতে তাৰমানে ৰাইজে দেখা পাইছে, মানে যিসকল ৰাইজে অহা যোৱা কৰে, বজাৰ কৰি আহিছে কিছুমানে বা চকীদাৰ আহিল, এনেকৈ গম পালে। ইতিমধ্যে ইয়াৰ পূৰ্বেও আগতে চুৰ হৈছে। গতিকে আজি এই যিকেইজন চোৰ আছে ইতিমধ্যে চোৰকেইজনক ধৰিছে। এতিয়া প্ৰশাসনক গতাই দিয়াৰ মানে চিন্তা চৰ্চা কৰিছে। চোৰকেইজন মানে এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। এতিয়া ভালদৰে চিনাক্ত কৰিব পৰা হোৱা নাই। প্ৰশাসনে চিনাক্ত কৰিছে কিবা গাড়ী, টেম্পু গাড়ী লৈ আহিছে বোলে। ইতিমধ্যে আপোনালোকে দেখা পাইছে কি তেওঁলোকে নিব ওলাইছে। এইখিনিৰ প্ৰতি আগতেও নিছে এনেকুৱা ধৰণৰ বস্তু। গতিকে এইটো ৰাইজে ভাল কাম কৰিছে। আমি এটা মানে বিচাৰোঁ যাতে প্ৰশাসনে এই চোৰবিলাকক মানে উচিত শাস্তি দিব পাৰে বা তেওঁলোকক মানে জেললৈ প্ৰেৰণ কৰিব লাগে। কাৰণ নহ'লে এনেকুৱা অঞ্চলত এনেকুৱা চোৰ ইতিমধ্যে বহুত চোৰ ডকাইত হৈছে। দোকান চুৰি হৈ আছে বা বিভিন্ন ধৰণৰ মটৰ চুৰি হৈ আছে বা বিভিন্ন এনেকুৱা ধৰণৰ চৰকাৰী স্কুলবিলাকত যি মানে বাউণ্ডেৰী ভাল নহয়, তাৰ কাৰণে চোৰ সোমাব সুবিধা পায়। গতিকে আমি এই স্কুল কৰ্তৃপক্ষ বা যিকোনো শিক্ষা বিভাগ আছে, শিক্ষা বিভাগক এটা কথা জনাব বিচাৰিছোঁ যে স্কুলবিলাকত তাৰমানে যিবিলাক ৱাল আছে, যিবিলাক বাউণ্ডেৰী আছে, সেইবিলাক ভালকৈ দিব লাগে, নহ'লে চোৰ সোমাব সুবিধা পায়। এইখিনিয়ে আৰু। ইতিমধ্যে আমি আমাৰ পুলিচ প্ৰশাসনক জনাইছোঁ। সুৱাগপুৰ আউটপোষ্টৰ পৰা আহিছে তেখেতসকল। এই এখন গাড়ী আমাৰ গাড়ীবিলাক সৰু ভেন ৰখি আছে। 9:30 ভিতৰত আমি অলপ খবৰ পৰা গাড়ীখন অলপ কি কৰিলোঁ, চালোঁ যে অকল গাড়ীখন যে মানুহ কোনো নাই। তাৰপিছত আমি কেইজনমান আমাৰ ষ্টাফৰ বা মোৰ বন্ধু বা স্কুলখনৰ শিক্ষাকাংক্ষী কেইজনমান ব্যক্তি সেই নিশ্চয় দেখিলোঁ যে তাৰমানে ভিতৰত 4-5টা ৰুম তালা খুলি পেলাই গোটেইবিলাক তেওঁলোকে কৰি আছে। একদম মই নিজে আহি পেলাই এজনক ইয়াত ধৰিছোঁ আৰু এজনক তাত দৌৰিছোঁ। পলোৱাৰ পিছত আমি এই দুজনকে পাই তেওঁলোকৰ পৰা কিছু তথ্য তেওঁলোকে আগত 2-3বাৰ আমাৰ ইয়াৰ পৰা আহিছে। আমাৰ ইয়াৰ পৰা মটৰ বা তেনেকুৱা মাইকৰ ইনষ্ট্ৰুমেণ্ট, বেটাৰী বহুত কিবাকিবি ৰঙিয়াত বিক্ৰী কৰিছে। আজি তেওঁলোকে যিমানবিলাক কাগজ পত্ৰ আছে, সৰু সৰু বৰ্তা বা তেনেকুৱা গাড়ী আছিলে ভৰাই, সেইবিলাকো ভৰাই নিছে। আমি গোটেইখিনি ৰাখিছোঁ। এতিয়া এই আমাৰ ষ্টাফ অলপ কম আছে। চুৰ হৈছিল নেকি ইয়াত? বহুতবাৰ চুৰ হৈছে। চুৰ 4-5 হাজাৰৰ বেছি হৈছে। আমি জনাইছোঁ চাইকেল ঘৰ ক'ত বুলি কৈছে? এতিয়ালৈকে আমি নামটো কি? নামবিলাক মই সোধা নাই। আমাৰ পুলিচ প্ৰশাসনে সুধিব। সেইকাৰণে আমি তেওঁলোকৰ অনুমানিক বয়স কিমান মান হ'ব তেওঁলোকৰ? দেখিছে তেওঁলোক আৰু এই দুজনে হয়। মোটামুটি 20-25 এজন পঢ়াইছে কিবা বিশাল নেকি বুলি কৈছিলে নাম। কিন্তু তেওঁলোকে বস্তুবিলাক নি ৰঙিয়াত দিছে সেইটো কথাও কৈছে। আৰু তেওঁলোকে যিখন গাড়ী নিছে তেওঁ নিজেই মালিক বুলিও কৈছে। সেইকাৰণে আমি পুলিচ আমাৰ থানাৰ পৰা আহিব, চিচান আহিব, তেখেতসকল আহিলে